বন্ধুসকল আজি আমি শিকিম someone or the other, somewhere or the other ইয়াৰ অৰ্থ আৰু ইয়াক আমি কেনেকৈ ইংৰাজী বাক্যত ইউজ কৰিব পাৰি দুটা বাক্যৰে আমি ইয়াৰ ব্যৱহাৰ শিকিম আহা ইয়াৰে প্ৰথমটো হৈছে something or the other আৰু ইয়াৰ অৰ্থ হৈছে কিবা নহলে কিবা সেন্টেন্স হৈছে they are always fighting about something or the other তেওঁলোকে সদায় কিবা নহলে কিবা এটাৰ ওপৰত বিষয়ত কাজিয়া কৰি থাকে I forgot something or the other at home. মই ঘৰত কিবা নহলে কিবা এটা পাহৰিলো. He keeps learning something or the other from him. তেওঁ তাৰ পৰা কিবা নহলে কিবা এটা শিকি থাকে. Next হৈছে sometime or the other. কেতিয়া নহলে কেতিয়াবা. You will understand this sometime or the other. আপুনি কেতিয়া নহলে কেতিয়াবা এইটো বুজি পাব. আৰু কেইটা sentence আহা. You will meet, I will meet you sometime or the other. বা the truth will come out. But the truth will come to light sometime or the other. হয়তো কেতিয়া নহলে কেতিয়াবা প্ৰকাশ পাব ওলাই আহিব এনেকৈ বা you have to admit it sometime or the other you have to go there sometime or the other এনেকৈ তাৰ পিছত আহিল somewhere or the other কৰবা নহলে কৰবাত কতবা নহলে কতবা your book is somewhere or the other in the house আপোনাৰ কিতাপখন ঘৰতে কৰবা নহলে কৰবা আছে বা আপোনাৰ কিতাপখন ঘৰতে কতবা নহলে কতবা আছে I lost my wallet somewhere or the other in the meeting মই মোৰ walletখন money bagটো মিটিংত কৰবা নহলে কৰবাত হেৰুৱালো I have seen him somewhere or the other মই তাক কৰবা নহলে কৰবাত দেখিছো তাৰ পিছত আহিল someone or the other কোনোবা নহলে কোনোবাই এজন নহলে এজন কাৰোবা নহলে কাৰোবাক I gave the book to someone or the other in the school মই স্কুলত মই কিতাপখন স্কুলত কাৰোবা নহলে কাৰোবাক দিলো Second sentence to হৈছে I don't worry someone or the other will help us চিন্তা নকৰিব কোনোবা নহলে কোনোবাই আমাক সহায় কৰিব Yesterday you went there to meet someone or the other আপুনি কালি কাৰোবা নহলে কাৰোবাক লগ কৰিবলৈ তালৈ গৈছিলে তাৰ পিছত আহিল someday or the other এদিন নহলে এদিন I'll be able to speak English someday or the other এদিন নহলে এদিন মই ইংৰাজী ক'ব পাৰিম You will realize your mistake someday or the other. আপুনি এদিন নহলে এদিন আপোনাৰ ভুল বুজি পাব. I will succeed someday or the other. মই এদিন নহলে এদিন সফল হ'ম. আমাৰ লাষ্টটো হৈছে somehow or the other. কেনেবা নহলে কেনেবাকে sentence হৈছে we will have to complete the work somehow or the other. আমাক কেনেবা নহলে কেনেবাকে কামটো সম্পূৰ্ণ কৰিব লাগিব, শেষ কৰিব লাগিব. We will have to go there somehow or the other. আমি তালৈ কেনেবা নহলে কেনেবাকে যাব লাগিব বন্ধুসকল ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট নিশ্চয় কৰিব